আজি হীৰাপাৰা গাঁওখনত কৃষ্ণা তান্তি মোৰ সৰু ভণ্টি বুলি ক'ব লাগিব আৰু তেখেতৰ কিছুদিন আগত আচলতে এইটো দুৰ্ভাগ্য বুলি ক'ব লাগিব আৰু সৌভাগ্য মানে গৰম পানী কৰি আছিলে গৰম পানী কৰা তেওঁ পিছলি পৰি তেওঁৰ মানে মুখৰ যিখিনি মানে ছাল বাকলি গোটেইবিলাক তেওঁৰ মানে বেয়া ফালে গতি কৰিছে আৰু কিছুদিন আগত তেওঁ GMCতো আছিলে চিকিৎসাহীন হৈ আছিলে তো এতিয়া তেখেতৰ কিছুদিন আগত মই তেখেতৰ ঘৰত আহি যিটো অৱস্থাটো দেখা পালোঁ ঘৰখনৰ অৱস্থা একেবাৰে টনকিয়াল আৰু তেওঁৰ পিতৃও নাই আৰু মাকজনৰ বিদুপা মোৰ অতি মানে দুখ লাগিল আৰু দুখৰ বিষয় বুলি কি ক'ম তো আজি বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই কিছু আৰ্থিক অনুদান আগবঢ়াইছে মই বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক অশেষ ধন্যবাদ জনাইছোঁ আৰু যাতে যিটো চেকটো দিছে আৰ্থিক অনুদান আগবঢ়াইছে যাতে সুন্দৰকৈ তেখেতে এই চিকিৎসাটো ল'ব পাৰে আৰু যিটো তান্তি আমাৰ এই কৃষ্ণা তান্তি ভণ্টিক মাজে মাজে খা খবৰ ল'ম আৰু এইখন ঘৰখনত যথেষ্টখিনি সুবিধা অসুবিধা আছে আমি মাজে মাজে আমাৰ দলে UPPL দলৰ মানে বিষয়ববীয়াসকলে আহি মাজে মাজে খা খবৰবিলাক ল'ব আৰু এই অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে মই এটাই আহ্বান কৰিব বিচাৰিছোঁ মদৈবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত যিটো হীৰাপাৰা গাঁও এই হীৰাপাৰা গাঁওখনত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰে আমি সকলোৱে যাতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতিৰে হাতে হাত ধৰি যাতে আগুৱাই যাব পাৰোঁ প্ৰত্যেকৰে সুবিধা অসুবিধা লৈ যাতে আমি মাত মাতিব পাৰোঁ কাৰোবাৰ যদি কিবা এটা অসুবিধা হৈছে আমি যাতে তেখেতৰ ঘৰত গৈ যাতে খা খবৰ ল'ব পাৰোঁ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেও আমি কাম কৰিব ওলাই আহিছোঁ আৰু মই আচলতে বহুখিনি মদৈবাৰী সমষ্টিৰ বিভিন্ন গাঁৱে সোমাই ছাত্ৰ ছাত্ৰীসকলক আৰ্থিক অনুদান সহায় কৰিছোঁ অনাগত দিনবিলাকত মদৈবাৰী সমষ্টিৰ পৰিষদীয় ৰাইজৰ লগত থাকি কাম কৰি যাম আৰু বিভিন্ন সুবিধা অসুবিধা লৈ ৰাইজৰ মাজত থাকিম ৰাইজৰ লগত কাম কৰিবৰ কাৰণে ইচ্ছা আৰু হেঁপাহ আছে আৰু যিহেতু ময়ো 10 বছৰ ছাত্ৰ সংগঠন কৰিছোঁ আজি এইখন ঘৰখনত আহি মানে মই বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াই যি আৰ্থিক অনুদান আগবঢ়াইছে তাৰে বিটিআৰৰ প্ৰধান আকৌ একবাৰ পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ ধন্যবাদ আমাৰ আজিৰ এই কৃষ্ণতান্তিৰ ঘৰত মাননীয় প্ৰমোদ বড়ো ছাৰৰ সহযোগী লগত ডাইনামিক লিডাৰ পদম বৰ্মন ছাৰ আহি তেখেতৰ যি 14 আগষ্টৰ যি আকস্মিক যিটো দুৰ্ঘটনা অৰ্থাৎ গৰম পানী কৰি থাকোঁতে মুখত পৰি তেওঁৰ মুখমণ্ডলটো সম্পূৰ্ণ মানে বিকৃতি ৰূপ এটা লৈছে আৰু গুৱাহাটী GMCত চিকিৎসাধীন হৈ থকা অৱস্থাত এই খবৰটো পাই তেখেতে আহিছিল কেইদিনমান আগত আহি খবৰ লৈ তেখেতৰ অৱস্থাটো দেখি তেখেতে চিফ ছাৰৰ ওচৰত যিখিনি কথা জনালে সেই মৰ্মে আজি আহি তেখেতক আৰ্থিকভাৱে এটা অনুদান আগবঢ়ালে তেখেতলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰমোদ বড়ো ছাৰক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে দুখীয়া পৰিয়ালৰ যে ইমান খবৰ লৈ থাকে সমাজখনত যে কি এটা অৱস্থা হৈছে এই কথাখিনি যেতিয়া খবৰ লৈ থাকি তেখেতে যে দুখীয়াক সহায় কৰাৰ কাৰণে যিখিনি কথা আগবাঢ়িছে আমি আশাবাদী তেখেতে পুনৰবাৰ আগন্তুক 2025 চনৰ যি নিৰ্বাচন তাত তেখেতে নিৰ্বাচিত হৈ আকৌ চিফ হিচাপে অধিষ্ঠিত হ'ব আৰু আমি মদৈবাৰী সমষ্টিৰ পৰা তেখেতৰ হাতখন মজবুত কৰাৰ কাৰণে আমি আমাৰ তৰফৰ পৰা আমি আপ্ৰাণ চেষ্টা কৰিম আৰু বিশেষ ক'ব খোজা নাই পুনৰবাৰ তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰি মোৰ ক'বলগীয়া ইমানতে সামৰণি মাৰিছোঁ।